এক্সাম ক্ৰেক নামৰ চেনেলটোলৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আগতে এপ্লাই কৰা পদসমূহৰ পৰীক্ষা কেতিয়া হ'ব এই সম্পৰ্কে আজি আমি ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকৰ বহুতে আমাক কমেণ্ট কৰি কৈ আছিল যে আগতে যিসমূহ পৰীক্ষাৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিল সেই পৰীক্ষা কেতিয়া হ'ব, এই সম্পৰ্কে কিবা অফিচিয়েলি আপডেট আছে নি বা ইয়াৰ সম্পৰ্কে কেতিয়া হ'ব অনুগ্ৰহ কৰি জনাব। বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে আপোনালোকে প্ৰায় 16টামান বিভাগৰ কাৰণে আপোনালোকে এপ্লাই কৰি ৰাখিছে। এই পৰীক্ষাসমূহ কেতিয়া হ'ব, PNRD এগ্ৰিকালচাৰকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ পৰীক্ষাসমূহ ইলেকশ্যনৰ আগতে আপোনালোকে এপ্লাই কৰিছিল আৰু এই পৰীক্ষাসমূহ এতিয়া আগন্তুক দিনত কেতিয়া হ'ব এই সম্পৰ্কে আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈ আছে। এই ভিডিঅ'ত আমি এই সকলো বিষয় উপস্থাপন কৰিম আপোনালোকৰ আগত। প্ৰথম কথা চাওক, এতিয়া আমাৰ অসম চৰকাৰে যিহেতু 1 লাখ চৰকাৰী চাকৰিৰ কথা উল্লেখ কৰিছিল আৰু সকলোৱে আমি ইতিমধ্যে অৱগত হৈছোঁ, কাৰণ বিভিন্ন ইউটিউব চেনেলৰ পৰা বা বিভিন্ন ধৰণৰ মন্ত্ৰী বিধায়কৰ কথাৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ যে সকলো বিভাগৰ পদৰ পৰীক্ষাসমূহ একেলগে অনুষ্ঠিত হ'ব। ওৱান কমন এণ্ট্ৰেন্সেই হওক বা বেলেগ প্ৰচেছতে আৰম্ভ হওক, সকলো পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব। সেই পৰিপ্ৰেক্ষিতত আগতে যিসমূহ পষ্ট এপ্লাই কৰি থোৱা আছিল সেই পদসমূহৰো পৰীক্ষাসমূহ একেলগে অনুষ্ঠিত হ'ব, পৃথকে পৃথকে পৰীক্ষা অনুষ্ঠিত নহয়। আগত যিসমূহ বিভাগৰ পদৰ বাবে আপোনালোকে এপ্লাই কৰিছিল সেই পদসমূহৰ পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব। এতিয়া এটা ডাঙৰ প্ৰশ্ন আপোনালোকৰ মনত আহিব পাৰে যে পৰীক্ষাসমূহ একেলগে হ'লে আমি আকৌ এপ্লাই কৰিব লাগিব। হয়, আকৌ পুনৰ এপ্লাই আপোনালোকে কৰিব লাগিব। আগতে এপ্লাই কৰাবিলাকৰ কোনো ভেলু নাথাকিব এতিয়া বৰ্তমানত, কিয়নো সকলো পদ সাঙুৰ খাই 1 লাখ চাকৰি আগন্তুক এই ফাইনেন্সিয়েল ইয়েৰ অৰ্থাৎ 2021 আৰু 22 ফাইনেন্সিয়েল ইয়েৰৰ ভিতৰত অসম চৰকাৰে প্ৰদান কৰিব। সেই 1 লাখ চৰকাৰী চাকৰিৰ ভিতৰত APDCLৰ যিসমূহ ৰিজাল্ট আউট হয় সেই ৰিজাল্টসমূহ সন্নিৱিষ্ট হৈ থাকিব। ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ যি চাকৰি ৰিজাল্ট ওলোৱা নাই সেই সকলো বিষয় সকলো ডিপাৰ্টমেণ্ট ইয়াত সন্নিৱিষ্ট হৈ থাকিব, যি এতিয়া বৰ্তমান ৰিজাল্ট দিবলৈ বাকী আছে আৰু যিসমূহৰ আগন্তুক দিনত পৰীক্ষা অনুষ্ঠিত হ'ব সেই সকলো। এতিয়া প্ৰথম কথা আহিলে, একেলগে যদি ওৱান কমন এণ্ট্ৰেন্স হয়, এতিয়া ওৱান কমন এণ্ট্ৰেন্সটো কেতিয়া হ'ব? চ' ওৱান কমন এণ্ট্ৰেন্সৰ কাৰণে অসম চৰকাৰে এখন বিশেষ কমিটি গঠন কৰিছে আৰু সেই কমিটিখনৰ ওচৰত প্ৰত্যেকটো বিভাগে কিমান পদ খালী আছে তাৰ এটা হিচাপ দাঙি ধৰিছিল। ইতিমধ্যে এপ্লাই হৈ যোৱা ডিপাৰ্টমেণ্টসমূহো আমি ফৰ এক্সাম্পল PNRD ডিপাৰ্টমেণ্টৰ পষ্টসমূহৰ ইতিমধ্যে এপ্লাই হৈ গৈছিল, কিন্তু আকৌ পুনৰ PNRD ডিপাৰ্টমেণ্টে বিত্তীয় মন্ত্ৰীক সেই হিচাপ দাঙি ধৰিছে, অৰ্থাৎ যিখন তদন্ত কমিটি, যিখন কমিটি গঠন কমিটিৰ যি প্ৰেছিডেণ্ট আছিল বা ছেক্ৰেটাৰী, যাৰ ওচৰত সভাপতি আছিল, সভাপতিৰ ওচৰত তেওঁ এই তথ্যসমূহ দাঙি ধৰিছে যে কিমান পদ তেওঁলোকৰ ডিপাৰ্টমেণ্টত খালী আছে। সেই হেতুকে আগত যিসমূহ ভেকেঞ্চি ইতিমধ্যে ওলাই গৈছে সেই পদসমূহৰ ইতিমধ্যে কোনো ধৰণৰ কৰ্তন হোৱা নাই। এটা ভাল কথা, কোনো ধৰণৰ কৰ্তন হোৱা নাই। যিমান পষ্ট আছিল সিমান পদেই আছে বৰ্তমান, আৰু কিছু পদ কিছু ডিপাৰ্টমেণ্টত সংলগ্ন হ'ব বা নতুন ডিপাৰ্টমেণ্টৰ কাৰণেও এডভাৰটাইজমেণ্ট প্ৰকাশ পাব। কিন্তু আগন্তুক দিনত পৃথকে পৃথকে এডভাৰটাইজমেণ্ট প্ৰকাশ নাপায়। যেনেকৈ আগত আমি APDC, PNRD, ধৰি লওক আমি এগ্ৰিকালচাৰ বিভিন্ন বিভাগৰ পদৰ কাৰণে বেলেগে বেলেগে এপ্লাই কৰিবলগীয়া হৈছিল। এইবাৰ তেনেকুৱা ধৰণৰ প্ৰচেছ নহয়, বা আমি বেলেগে পৃথকে পৰীক্ষা দিছিলোঁ। APDCLৰ পৰীক্ষা দিছিলোঁ, তাৰপৰা ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰীক্ষা দিছিলোঁ, DTE পৰীক্ষা দিছিলোঁ, বা বিভিন্ন বিভাগৰ পদৰ পৰীক্ষাসমূহ আমি দিছিলোঁ। তেনেদৰে পৃথকে পৰীক্ষাও দিবলগীয়া নহয় আৰু পৃথকে এপ্লাই কৰিবলগীয়া নহয়। এতিয়া প্ৰথম কথা হৈছে, অসম চৰকাৰে এটা চিন্তা চৰ্চা কৰিছে যে আগন্তুক দিনত আহিবলগীয়া পৰীক্ষাসমূহ গ্ৰেডিং ছিষ্টেমত পতা হ'ব। অসমৰ যদিহে আমি চাওঁ ছিষ্টেমটো, টোটেল 5টা গ্ৰেডত অসমৰ চাকৰিসমূহ ভাগ কৰা হয়। এই যিসমূহ ভাগ হৈছে বা এই গ্ৰেডসমূহ হৈছে, আমি আপোনালোকৰ আগত দেখাই এই গ্ৰেডসমূহ এনেধৰণে: ছিনিয়ৰ গ্ৰেড, গ্ৰেড A, গ্ৰেড 2, গ্ৰেড 3 আৰু গ্ৰেড 4। পৰাপক্ষত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 পদত বেছিভাগে এপ্লাই কৰোঁ, কিন্তু গ্ৰেড 2 আৰু গ্ৰেড 1 পদত কিছু অফিচাৰ ৰেংকৰ পদ থাকে, লগতে ছিনিয়ৰ গ্ৰেডৰ পদো থাকে। টোটেল এনেদৰে 5টা গ্ৰেডত অসমৰ বিভিন্ন চাকৰিসমূহ ভাগ কৰা হয়। এতিয়া প্ৰথম কথা, মই দুটামান এক্সাম্পলৰ কাৰণে আমাৰ যিটো সচৰাচৰ কিছু বিষয়বস্তু ইতিমধ্যে পৰীক্ষা কেঞ্চেল হৈছিল পৰীক্ষাৰ আগতে, 4th গ্ৰেডৰ পদ। এতিয়া হেণ্ডলুম এণ্ড টেক্সটাইলকে প্ৰমুখ্য কৰি ছেৰিকালচাৰ পদৰ পৰীক্ষা আমি দুটা পৃথকে পৰীক্ষা দিবলগীয়া আছিল, বা আমি ইতিমধ্যে আছাম পুলিচৰ গ্ৰেড 4 এপ্লাই কৰি ৰাখিছোঁ, বা বিভিন্ন বিভাগৰ গ্ৰেড 4 আপোনালোকে এপ্লাই কৰি ৰাখিছে, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ গ্ৰেড 4 এপ্লাই কৰি ৰাখিছে। সেই পৰীক্ষাসমূহ এতিয়া একেলগে হ'ব, অৰ্থাৎ হেণ্ডলুম এণ্ড টেক্সটাইল, ছেৰিকালচাৰ, PNRD, আছাম পুলিচ সকলো বিভাগৰ যিমান গ্ৰেড 4 পদ আছে সেই গ্ৰেড 4 পদৰ কাৰণে এটাই পৰীক্ষা কেৱল অনুষ্ঠিত হ'ব। সেইটো এটা আপোনালোকে মনত ৰাখিব। কিন্তু তাতো এটা কিন্তু বুলি কৈছোঁ, কাৰণ গ্ৰেড 4ৰ পে স্কেল বেছত ভাগ কৰা হয়। যদিহে কিছু পৰ্যায়ত আপোনালোকে নিযুক্তি প্ৰক্ৰিয়াসমূহ দেখা পাইছে, কিছু পৰ্যায়ত ক্লাছ 8, মেক্সিমামত ক্লাছ 8 লাগে, কিন্তু কিছুত আমি ক্লাছ 10 দেখা পাইছোঁ। PNRD গ্ৰেড 4 আমি চাগে ক্লাছ 10 দেখা পাইছিলোঁ মিনিমাম কোৱালিফিকেশ্যন। চ' সেই তেনেকুৱা ধৰণৰ তাৰ পে স্কেলটো বেছি থাকে। চ' PNRD এক্সামটো পৃথকে বেলেগ গ্ৰেড, য'ত মানে মিনিমাম কোৱালিফিকেশ্যন মেট্ৰিক তেনেকুৱা পৰ্যায়ৰ লগত অনুষ্ঠিত হ'ব। অৰ্থাৎ টোটেল 12টা পে স্কেল ভাগত আমাৰ এই 5টা গ্ৰেডক ভাগ কৰা হৈছে। সেই পে
পে স্কেল বেছত এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব অৰ্থাৎ গ্ৰেড পে বেছত এই পৰীক্ষাসমূহ এইবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে আগন্তুক দিনত সেই হেতুকে যদিহে গ্ৰেড 4 বিভিন্ন বিভাগত মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 লগা যদি 10-20,000 পদ খালী হয় সেই 20,000 পদৰ এগেইনষ্টত এটা পৰীক্ষা অনুষ্ঠিত হ'ব মিনিমাম কোৱালিফিকেশ্যন যদি ক্লাছ 10 লগা 5,000 পদ খালী হয় 5,000 কাৰণে এটা পৰীক্ষা অনুষ্ঠিত হ'ব তেনেদৰে টোটাল 12টা পে স্কেল বা গ্ৰেড আছে আমি যিটো গ্ৰেড পে স্কেল বুলি ক'লে ভুল হ'ব গ্ৰেড আছে যিটো গ্ৰেড পে আমি কওঁ গ্ৰেড আছে গ্ৰেড পেৰ ভিত্তিত এই পৰীক্ষাবোৰ অনুষ্ঠিত হ'বলৈ গৈ আছে সেই হেতুকে আগন্তুক হৈ যোৱা যিসমূহ এক্সামৰ কাৰণে আমি ইতিমধ্যে এপ্লাই কৰিছিলোঁ সেইসমূহৰ কাৰণে আমি কিছুদিন অপেক্ষা কৰিব লাগিব কাৰণ এই নিযুক্তিৰ যি প্ৰচেছ সেই নিযুক্তিৰ প্ৰচেছ কাৰণে বিত্তীয় বিভাগৰ পৰা অনুমোদন দিব লাগিব আৰু বিত্তীয় বিভাগে এই অনুমোদনৰ কাৰণে এইখন বিধানসভাত উত্থাপন কৰিব লাগিব যি তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছে প্ৰস্তাৱটো বিধানসভাত উত্থাপন কৰিব লাগিব আৰু বিধানসভাত পাছ হ'ব লাগিব আৰু সেই উপলক্ষে আগন্তুক অহা মাহত অৰ্থাৎ জুলাই মাহত বিধানসভাৰ অধিৱেশন হ'ব আৰু এই অধিৱেশনত বিত্তীয় মন্ত্ৰীয়ে এই যি প্ৰস্তাৱ সেই প্ৰস্তাৱ বিধানসভাত উত্থাপন কৰিব আৰু সেই বিধানসভাত উত্থাপন কৰাৰ পিছতে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰচেছসমূহ আৰম্ভ হ'ব অৰ্থাৎ জুলাই মাহৰ পিছত কিয়নো যি বৰ্তমান কৰোণাও চলি আছে কৰোণাৰ পৰিপ্ৰেক্ষিতত কিছু ৰাজ্যত সকাহ লাভ কৰিছে কিন্তু প্ৰত্যেকখন ৰাজ্যতে এতিয়াও সকাহ লাভ কৰা নাই আৰু কিয়নো এতিয়াও বহু ৰাজ্যত প্ৰায় 1 বজাৰ পৰাই লকডাউন হৈ আছে কেইখনমান জিলাত আজিৰ পৰা শিথিল হৈছে সেই হেতুকে জুলাই মাহতো সম্ভৱপৰ নহয় আগষ্ট ছেপ্টেম্বৰ আমি আগষ্ট ছেপ্টেম্বৰ এইটো কাৰণেও কৈছোঁ কাৰণ কৰোণাৰ পৰিৱেশটো চাব লাগিব কাৰণ জুলাই মাহত যদি এপ্ৰুভ হয় সেইখন তাৰপিছত কাম আৰম্ভ হ'ব সেইকাৰণে আগষ্ট ছেপ্টেম্বৰ মাহত এই পৰীক্ষাসমূহৰ প্ৰাৰম্ভিক প্ৰচেছ আৰম্ভ হ'ব অৰ্থাৎ যিকোনো এটা বিভাগৰ যিকোনো এটা গ্ৰেডৰ কাৰণে পৰীক্ষা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বা ইয়াৰ কাৰণে আবেদন বিচৰা হ'ব অৰ্থাৎ আগতে এপ্লাই কৰা পদসমূহৰ কাৰণে আপোনালোকে পুনৰ গ্ৰেডিং ছিষ্টেমত এপ্লাই কৰিব লাগিব আগন্তুক সময়ত সেই হেতুকে আপোনালোকে বহুতে প্ৰশ্ন সুধিছিলে যে লখিমপুৰ মেডিকেল কলেজৰ পৰীক্ষা কেতিয়া হ'ব গুৱাহাটী মেডিকেল কলেজৰ পৰীক্ষা কেতিয়া হ'ব সকলো বিভাগৰ চাওক এতিয়া মেডিকেল কলেজত বিভিন্ন ধৰণৰ পদ থাকে সেই তাৰ কোনটো পে স্কেলত বা কোনটো গ্ৰেড পেড পৰে সেই বস্তুখিনি হেল্থ ডিপাৰ্টমেণ্টে হওক বা বেলেগ ডিপাৰ্টমেণ্ট এতিয়া ডিপাৰ্টমেণ্ট ৱাইজ পৰীক্ষা নহয় গ্ৰেড পে ৱাইজ পৰীক্ষা হ'ব সেইটো কাৰণে আপোনালোকে কিছুদিন অপেক্ষা কৰক আৰু আগন্তুক সময়ৰ পৰীক্ষাৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ গাইডবুক যদি কিনিব বিচাৰিছে এই গাইডবুকখন কিনিব পাৰে এই গাইডবুকখন আমাৰ ভগ্নী চেনেল জব মেল আছামৰ ফালৰ পৰা তৈয়াৰ কৰি তোলা হৈছে টাৰ্গেট 1 লাখ আগন্তুক পৰীক্ষাৰ সকলো পৰীক্ষাৰ কাৰণে এই বুকখনত বিভিন্ন বিষয় সন্নিৱিষ্ট কৰা হৈছে কিতাপখনৰ মূল্য 115 টকা কিতাপখন আপোনালোকে অনলাইন পে'মেণ্টৰ মাধ্যমত কিনিব পাৰিব কিতাপখনৰ অনলাইন পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে এই কিতাপখন ডাউনলোড কৰি ল'ব পাৰিব মোবাইলত আৰু এই কিতাপখনৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব আগন্তুক পৰীক্ষাত যথেষ্ট পৰিমাণে এই কিতাপখনে সহায় হ'ব বুলি আমি আশা ৰাখিছোঁ অনুগ্ৰহ কৰি কিতাপখন যদি কিনিব বিচাৰিছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যাওক তাত গৈ বাই লিংকটো আপোনালোকে পাব তাৰ পৰা আপোনালোকে কিতাপখন কিনিব পাৰিব ধন্যবাদ জয় অসম